Good morning friends, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভাল। আজি লাল চাহ কাপাৰে মোৰ ভিডিঅ'টো আৰম্ভ হওক। প্ৰথমে কাতি বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু মই আজি মা ঘৰত ধান ধান অকণমান দাবলৈ আহিছোঁ। খুৰীহঁতৰ ঘৰলৈ গৈছিলোঁ চাদৰ মেখেলা পিন্ধি, আৰু ইয়াত ঝুমকা চুমকা পিন্ধি পূৰা মায়ে দাই থকা দেখি চিধা পথাৰলৈ এক পাক মাৰি দিলোঁ। মাৰ ওচৰত গামোচাখন আছিলে আৰু গামোচাখন মই মূৰত মাৰি ল'লোঁ। আৰু আমাৰ এইফালে মাহঁতে খুব আগতীয়া ধান আৰু ইমান ধুনীয়া ধান হৈ আছে। আৰু পাছফালৰ পৰিৱেশটো চাওক, আৰু এয়া ধান দাই একদম ঝুমকা লৰি আছে মোৰ কাণত, পাহৰিয়ে থাকিলোঁ ঝুমকা কথা। কাতি বিহু কঙালী বুলি কোৱা হয়। আৰু এইফালেতো একদম পূৰা খেতিয়ে পথাৰে ঢেৰ। আমাৰ মানে মাহঁতৰ ঘৰ চাইডে ঢকুৱাখানাত একদম পূৰা ময়ো মাক অকণমান সহায় কৰি দিছোঁ, বেছি নহয় দুমুঠিমানহে দাম। আৰু একদম দুপৰীয়া ৰ'দটো হৈ আছে, আগবেলাহে। আৰু মই খুৰীহঁতৰ ঘৰৰ পৰা বাহিৰে মাৰ ওচৰলৈ আহিলোঁ। হাত দীঘল চোলা পিন্ধাও নহ'ল, আৰু বেছি সময় নাদাওঁ, সোনকালে যামগৈ। মায়ে পূৰা মাক মই এয়া দাই থোৱা মুঠি বাবাই ডাঙৰি বান্ধিব। আৰু কিমান ধুনীয়া ভিউ চাওক, একদম গোটেইখন সেউজীয়া। গাঁৱলীয়া পৰিৱেশটো এনেও ধুনীয়াই হয়। মই এতিয়া ঘৰত যাম, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া ঘৰত গৈ মই খুব ধুনীয়া কাম এটা কৰিম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব। এয়া ঘৰত আহি মই গাখীৰ চাহ কাপ খাব লৈছোঁ, মানে বনাইছোঁ আৰু গাখীৰ চাহ মালৈও দিমগৈ। আৰু কোনে কয়নো দেহা তেনেকৈ? দেহাই ইনষ্টাগ্ৰামত এইটো দেখে যে, আৰু তো সেইবোৰ চাই তাই আইনাখনত চাই মানে ভিডিঅ' বনাইছে। ভিডিঅ' চাই মোক দেখি তাই অকণমান লাজ কৰা দি কৈছে, আৰু মই যে কোনে কয় তেনে। পাপায়া পকা নে কেঁচা? কেঁচা নহয়, আধা পকা। পথাৰৰ পৰা আহি মই কাপোৰ খুলি ল'লোঁ, মানে চাদৰ মেখেলাযোৰ সলাই ল'লোঁ। আৰু বাবাই এয়া ভাত খাবৰ কাৰণে মাছ ধৰিছে ফিছাৰী। কি মাছ নোপায়, সৰু সৰু মাছহে পালে, ডাঙৰ মাছ নাপায়। ঘৰৰ গাখীৰ মই দৈ কৰি থৈছিলোঁ। মই কাম এটা কৰিম বুলি যে কৈছিলোঁ, এয়া ঘৰৰ দৈ গাখীৰ মই চুলি গুৰিবত লগাই, চুৰিটো সলনি হৈছে কাৰণে খুব উফি হৈছে। উফি হোৱাৰ কাৰণে চুলিবোৰ সৰিছে, আৰু একদম খুব টান হৈছে। আৰু সেইকাৰণে দৈ গাখীৰ মই একদম পূৰা গুৰিত ভালদৰে লগাইছোঁ। এয়া চাওকচোন, মই ফালি চুলিখিনি প্ৰথম চেম্পু দি ধুই ল'লোঁ দেই। ধুই লোৱাৰ পিছতহে মই দৈ গাখীৰ লগাইছোঁ। আৰু খুব ধুনীয়াকৈ লগাই মই প্ৰায় দুঘণ্টামানেই থাকিম দৈ গাখীৰখিনি লগাই। আৰু দৈ গাখীৰ পানীটো মই পেলাই নাই দিয়া, পানীখিনিও মই গোটেই মোৰ চুলি পাতখিনিত গোটেইবোৰত লগাম। আৰু গুৰিতটো মই সেই দৈবোৰ লগাইছোঁ, আৰু এয়া মই লগাই আছোঁ। আৰু মই গোটেইখিনি ভালকৈ লগাই লওঁ। কমপ্লিট হৈ গ'ল পূৰা, একদম পানীখিনিও পূৰা লেটিয়াই মেটিয়াই একদম পূৰা খোপাটো টানকৈ ওপৰত বান্ধি দিছোঁ। এতিয়া মই আমাৰ টিকলি মেকআপ কাপ ফাইনেল লুক এইটো। একদম তাই মেকআপ কৰি ককাকক চিঞৰি আছে। গা চা ধুই আহিলোঁ, চুলি তুলি। আৰু আপোনালোকে ভিডিঅ'টোত অকণমান গম পাইছে, ধৰিব পাৰিছে চুলিখিনি খুব কোমল লাগিছে, আৰু শ্বাইনিং অকণো আহিছে, আৰু খুব ভাল লাগিছে। আপোনালোকেও লগাবচোন, খুব ভাল লাগে। গধূলি হ'ল, গধূলি মানে 4টামান বাজিছে। আৰু বাবাই এইফালে ডাঙৰি আনিছে, আৰু এইফালে মই মা আৰু এজনী খুৰী দাই আছে লগ হৈ। তাৰপৰা এইফালে বাবাই টিকলি একদম পূৰা ফুল টোপনি। পথাৰত মাহঁত আছে, মাহঁতলৈ এতিয়া মই চাহ আৰু ৰুটি বনাওঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ থাকিব। ৰুটি আৰু এইফালে আছে লাল চাহ। এয়া মাহঁতক এতিয়া গৈ দি থৈ আহোঁগৈ। মাহঁতৰ চাহ তাহ খাই হৈ গ'ল, খুৰীও ঘৰলৈ গ'ল, আৰু মাহঁতো ঘৰলৈ আহিব। আৰু চৰাই চিৰিকটিবোৰ নিজৰ ঘৰলৈ গৈছে। চাওকচোন কিমান ধুনীয়া লাগিছে, আৰু পৰিৱেশটো খুব ভাল লাগিছে। আপোনালোকে ভিডিঅ'টো চাগে নিশ্চয় ভাল পাব। আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে গোটেই দিনটো পাৰ হৈ গ'ল। ৰাতিলৈ কল পচলা আৰু গাহৰি মাংস বাবাই যোগাৰ কৰি থৈছে। আজি ৰাতিৰ খানা হ'ব গাহৰি মাংস আৰু কল পচলা। মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। পুনৰ আপোনালোকক বেলেগ এটা ভিডিঅ'ত লগ পাম। এতিয়ালৈ বাই বাই।